পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ চেংবেং গাঁৱত উদ্ধাৰ 7 ফুট দৈৰ্ঘ্যৰ অজগৰ সাপ খেৰণী বন বিভাগে উদ্ধাৰ কৰে অজগৰ ডাল হয় পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত সোমবাৰে পুৱা উদ্ধাৰ কৰা হৈছে এডাল অজগৰ সাপ খেৰণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চেংবেং গাঁৱত বিচৰণ কৰি থকা অজগৰ সাপডাল ৰাজ্যে প্ৰত্যক্ষ কৰি খেৰণী বন বিভাগক অৱগত কৰে সেইমতে খেৰণী বন বিভাগে 7 ফুট দৈৰ্ঘ্যৰ অজগৰডাল উদ্ধাৰ কৰি আমৰেং বনাঞ্চলত মুকলি কৰি দিয়ে চেংবেঙৰ যিটো পাব্লিকটা যে আমাক গাঁৱৰ মানুহটা আমাক খবৰ দি আমি পুৰা ষ্টাফ হৈ আমি তাত গৈ আমি ধৰি অনাৰ পিছত ৰেঞ্জ অফিচত অনাৰ পিছত এতিয়া আমাৰ ৰেঞ্জাৰ ছাৰে আমাক আমৰেং ৰিজাৰ্ভত এৰিব দিছোঁ আৰু সাপটো 8 ফুট এনেকুৱা হ'ব জনামতে ইয়াৰ আগত আপোনালোকে এনেকা সাপ ধৰি পোৱা আছে নেকি আপোনালোকে এইটো আছে বহুত ধৰিলোঁ আমি কোনোবা ঘৰত যদি আমাক ইনফৰ্মেশ্যন দিয়ে বা ক'ৰবাত কিবা হ'লেতো আমি গৈ কিনে আমি ধৰি লৈ আনিছোঁ খেৰণীৰ পৰা প্ৰাঞ্জল প্ৰতিমনাথৰ ৰিপৰ্ট ডি নিউজ আছাম।